নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'টোত মই যুগ্ম আৰু অযুগ্ম সংখ্যা সম্পৰ্কে বিতংভাৱে দিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা, সংখ্যা আৰু অংকৰ ধাৰণাটো স্পষ্ট হোৱাৰ পাছতহে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সংজ্ঞাবিলাক বুজিবলৈ সহজ হ'ব। তদুপৰি সংখ্যাত অংকৰ স্থান, সংখ্যাৰ নিজা মান আৰু স্থানীয় মান এই সম্পৰ্কেও আমি জানিব লাগিব আৰু এই বিষয়ে মই আপোনালোকৰ বাবে বুজাই দিম। আৰু এইকেইটা ধাৰণা যেনে সংখ্যা আৰু অংকৰ ধাৰণা, সংখ্যাত অংকৰ স্থান, সংখ্যাৰ নিজা মান, স্থানীয় মান, এইকেইটা ধাৰণা স্পষ্ট হ'লেহে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ধাৰণাটো স্পষ্ট হ'ব। আজি আমাৰ আলোচনাৰ বিষয় হৈছে যুগ্ম আৰু অযুগ্ম সংখ্যা কেনেকৈ চিনাক্ত কৰিব পাৰি। সাধাৰণতে কোৱা হয় যে যিবোৰ সংখ্যা 2ৰে হৰণ কৰিব পাৰি সেইবোৰ সংখ্যাক যুগ্ম বুলি কোৱা হয়, আৰু যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাক অযুগ্ম বুলি কোৱা হয়। কিন্তু ইয়াতে এটা সমস্যা আছে। সমস্যা মানে কি, যদি সংখ্যাটো বহুত ডাঙৰ হয় তেতিয়া 2ৰে হৰণ কৰিবলৈ নিশ্চয় যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি এটা বেলেগ পদ্ধতিৰে যুগ্ম আৰু অযুগ্ম সংখ্যা চিনাক্তকৰণৰ বাবে চেষ্টা কৰিম। কিন্তু এইখিনি কৰিবলৈ যাওঁতে আমাৰ কিছুমান কথা ওপৰত জ্ঞান থাকিব লাগিব। মানে ধৰি লওক, সংখ্যা আৰু অংক কাক বোলে সেই ধাৰণাটো স্পষ্ট হ'ব লাগিব। দ্বিতীয়তে, সংখ্যাত থকা অংকবিলাকৰ স্থান সম্পৰ্কেও আমি জানিব লাগিব। তৃতীয়তে, সংখ্যাত থকা অংকবিলাকৰ নিজা মান আৰু স্থানীয় মান সেই বিষয়েও আমি জানিব লাগিব। এতিয়া যদি এটা মই সংখ্যা লিখিছোঁ 2, 3, 5, 7, এইটো এটা সংখ্যা, কিন্তু ইয়াত যে আছে 2, 3, 5, 7, এই প্ৰতিটোৱে একোটা অংক। কিন্তু যদি মই 2টো অকলশৰীয়াকৈ লিখোঁ ই সংখ্যা হিচাপেই চিহ্নিত হ'ব। যদি 3টো মই অকলশৰীয়াকৈ লিখোঁ ইও সংখ্যা হিচাপেই চিহ্নিত হ'ব। সেইদৰে যদি মই 5টো অকলশৰীয়াকৈ লিখোঁ ইও এটা সংখ্যাই হ'ব। কিন্তু যেতিয়া আমি একেলগে লিখিম তেতিয়া কিন্তু ইহঁতক অংক হিচাপেহে জনা যায়। ইয়াৰ পিছত আহিলে এই যে অংকবিলাক ইয়াত নিৰ্দিষ্ট এডোখৰ জেগাত বহি আছে সেইটোকে ইয়াৰ স্থান বুলি কোৱা হয়। এতিয়া কথাটো হ'ল, সংখ্যাত থকা এটা অংকৰ দুটা মান থাকে, এটা নিজা মান আৰু এটা স্থানীয় মান।
ধৰা হ'ল আপোনাৰ নাম ৰমেশ আৰু আপুনি ঘৰৰ ডাঙৰ ল'ৰা। মানে আপোনাৰ তলত আৰু 3, 4, 5 যিমানেই নাথাকক লাগিলে, আপুনি যিহেতু ঘৰখনৰ ডাঙৰ ল'ৰা। এতিয়া কথা হ'ল, যিহেতু আপোনাৰ নাম ৰমেশ, এইটো হৈছে আপোনাৰ ফেচ ভেলু, মানে নিজা মান। আৰু আপুনি যে ঘৰখনৰ ডাঙৰ ল'ৰা, সেইটোহে হ'ব আপোনাৰ স্থানীয় মান, মানে প্লেচ ভেলু। ঠিক আছে। এতিয়া নিজা মান আৰু স্থানীয় মানৰ কথাটো আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া আমি যদি লিখোঁ 4, 5, 6, 9, এইটো এটা সংখ্যা। ইয়াৰ 9, 6, 5, 4 এইবিলাক একোটা অংক। এতিয়া ইহঁতৰ স্থানবিলাক আমি কেনেদৰে চিহ্নিত কৰিম? এতিয়া সংখ্যাৰ স্থানবিলাক চিহ্নিত কৰিবলৈ আমি প্ৰথমে লিখিব লাগিব একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, এনেকৈ আগবাঢ়ি যাব। এতিয়া এই যে সংখ্যাটো যদি মই এই ইয়াত বহাই দিওঁ, তেতিয়া কি হ'ব? এককৰ ঘৰত বহিলে 9, দশকৰ ঘৰত বহিলে 6, শতকৰ ঘৰত বহিলে 5 আৰু হাজাৰৰ ঘৰত বহিলে 4। এককৰ ঘৰত বহিছে 9, দশকৰ ঘৰত বহিছে 6, শতকৰ ঘৰত বহিছে 5, হাজাৰৰ ঘৰত বহিছে 4। এতিয়া ইয়াৰ পৰা আমি বুজি পালোঁ 9ৰ স্থানীয় মান একক, 6ৰ স্থানীয় মান দশক, 5ৰ স্থানীয় মান শতক, 4ৰ স্থানীয় মান হাজাৰ। কিন্তু যদি ইহঁতৰ মই নিজা মান চাওঁ, তেতিয়াহ'লে 9ৰ নিজা মান 9, 6ৰ নিজা মান 6, 5ৰ নিজা মান 5, 4ৰ নিজা মান 4। নিশ্চয় কথাটো গম পাইছে। এতিয়া আমি আচল কথালৈ আহোঁ। আমাৰ আচল কথাটো আছিল যুগ্ম আৰু অযুগ্ম সংখ্যা চিনাক্তকৰণৰ উপায়। এতিয়া আমি যুগ্ম আৰু অযুগ্ম সংখ্যা কেনেকৈ চিনি পাম? এতিয়া সূত্ৰ মতে কোনো এটাৰ সংখ্যাৰ এককৰ ঘৰত যদি 0, 2, 4, 6, 8 থাকে, তেতিয়া সংখ্যাটো যুগ্ম হ'ব। আকৌ শুনক, যদি
কোনোবা এটা সংখ্যাৰ এককৰ ঘৰত 0, 2, 4, 6, 8 থাকে, তেতিয়া সংখ্যাটো যুগ্ম হ'ব। যদি মই এটা সংখ্যা লিখোঁ 420, এই সংখ্যাটোৰ এককৰ ঘৰত আছে 0, গতিকে ই এটা যুগ্ম সংখ্যা। 420টো এটা যুগ্ম সংখ্যা। আকৌ যদি সংখ্যাটোৰ এককৰ ঘৰত 1, 3, 5, 7, 9 থাকে, তেতিয়া সংখ্যাটো অযুগ্ম হ'ব। যদি মই এটা সংখ্যা লিখোঁ এতিয়া ইয়াত মই লিখিলোঁ 4297, এই সংখ্যাটোৰ এককৰ ঘৰত আছে 7, তাৰমানে এই গোটেই সংখ্যাটো অযুগ্ম। ঠিক আছে, এতিয়া আমি এনেদৰে যুগ্ম আৰু অযুগ্ম সংখ্যা চিনি পাব পাৰিম। আৰু এইটো পদ্ধতিৰ এটা সুবিধা হৈছে, যদি এটা বৃহৎ সংখ্যা আমি লিখোঁ, ধৰা হ'ল এইটো এটা বৃহৎ সংখ্যা, ইয়াক আমি কেনেদৰে চিনি পাব পাৰিম ই যে যুগ্ম নে অযুগ্ম? এতিয়া প্ৰথমে আমি ইয়াৰ এককৰ ঘৰ থকা অংকটো চাম কি আছে। যিহেতু ইয়াত 0 আছে, যিহেতু আমি আগতে পাইছোঁ যে এককৰ ঘৰত যদি 0, 2, 4, 6, 8 থাকে, তেন্তে সংখ্যাটো যুগ্ম হ'ব। গতিকে এই সংখ্যাটো এটা যুগ্ম সংখ্যা। আশা কৰোঁ আপোনালোকে ধাৰণাটো ভালদৰে বুজি পাইছে, আৰু এবাৰত বুজি নাপালে ৰিপিট কৰি কৰি ভিডিঅ'টো চাই ল'ব। আৰু ইয়াৰ পিছতো যদি কিবা সমস্যা থাকে তেতিয়া কমেণ্ট বক্সত মোক জনাব। তদুপৰি এই ধাৰণাটোৰ বাহিৰেও নুবুজা অন্য কিবা ধাৰণা থাকিলেও কমেণ্ট বক্সত মোক জনাব পাৰে, তেতিয়া মই বিষয়টো স্পষ্ট কৰি দিবলৈ চেষ্টা কৰিম। বাৰু যি নহওক, এইটো ভিডিঅ'ৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰিলোঁ। জয় আই অসম।